সাতটামান বজাত ঘটনাটো ঘটিছে। দাৰ্জিলিংৰ সঞ্জয় ৰংহাং বুলি এজনক আমাৰ সন্দেহ DNLৰ কিছুমান কেডাৰ আহি গুলীয়াই হত্যা কৰিছে। আমাৰ ফালৰ পৰা খবৰ পাই মানে তৎক্ষণাত আমি আমাৰ পুলিচৰ কাৰ্যবাহী কৰিছোঁ। সকলো ফালৰ পৰা আমি বৰ্ডাৰটো বিশেষকৈ বৰ্ডাৰৰ লগতে ধনশিৰি নদীত 15 মিনিটমান খোজকাঢ়ি গ'লেই ধনশিৰি নদী পায়গৈ। নদী ক্ৰছ কৰি তেওঁলোকে ডিমাপুৰ যাব বুলি আমাৰ সন্দেহ হৈছে নাগালেণ্ড ফাললৈ। সেই গতিকে আমাৰ ফালৰ পৰা তৎক্ষণাত আমি এম্বুছ পাতিলোঁ আৰু পেট্ৰলিং আৰম্ভ কৰিছোঁ বৰ্ডাৰত। আৰু বৰ্ডাৰত খেতি কৰি আমাৰ দুটা জেগাত তেওঁলোকৰ লগত সংঘৰ্ষ হৈছে। এটা মেচিবাইলৰ ঘটনাৰ ওচৰতে। আৰু আমাৰ সন্দেহ হৈছে যে এজনৰ গাত হয়তো গুলি লাগিছিল। চাৰ্চ এতিয়াও জাৰি আছে। সংঘৰ্ষ সময়টো 5 মিনিট মানে হ'ব তেনেকুৱা। গতিকে তেওঁলোকে পলাই আছে আৰু দুবাৰ। হয়, আৰু এতিয়া যিহেতুকে অন্ধকাৰ হৈছে ৰাতি, আমাৰ চাৰ্চ তথাপিও জাৰি আছে। কাইলৈ ৰাতিপুৱা কিহৰ কাৰণে ঘটনাটো ঘটিব পাৰিলে বুলি এতিয়া ইনভেষ্টিগেশ্যন চলি আছে। কিহৰ কাৰণে হত্যা কৰা হ'ল এতিয়া হত্যাকাণ্ডটোৰ মটিভ এতিয়ালৈকে গম পোৱা হোৱা নাই। আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ, অলপ সময় লাগিব। তাৰপিছত সিহঁতৰ মানুহ কিমান 5-6জন হয়তো তেওঁলোকৰ আছিলে। এজনৰ গুলি লগা বুলি সন্দেহ হৈছে। কি ক'লা? ঘৰৰ ভিতৰতে ভাত বনাই আছিলে তেতিয়া 2জন মানুহ আহিছে। আহি পেলাই মাতি পেলাই আমাৰ ঘৰৰ মানুহটো বাহিৰতে মাছ শুকাই আছে। তেতিয়া আহি পেলাই সঞ্জয় নেকি বুলি সুধিছে। বুলি কৈছে। আহকচোন আহক বুলি মাতিছে, গৈছে ওচৰতে। তেতিয়া ব'ল আমাকে আছাম গেটত থ'বলৈ যাবি বুলি কৈছে। তেতিয়া আমাৰ ঘৰৰ মানুহ কৈছে মইতো ইমান ৰাতি নাযায় বুলি কৈছে। তেতিয়া ময়ো ওলাই আহিছে, কোন আহিছে বুলি চাবলৈ গৈছে। তেতিয়া ময়ো কৈছে যাই পেলাই আহিব নালাগে, কিবা ইমান ৰাতিটো নপঠাই, মই ৰাতিটো নাযায়, আমাৰ ঘৰৰ মানুহটো ক'তো নাযায়। নাই এতিয়া অলপ দূৰহে, ইমান দেৰি নহয়, ফটকৈ থৈ আহিবি আছোঁ না বুলি মাতি পেলাই লৈ গৈছে। ক'ত লৈ গৈছে? এইটো ৰাস্তা ফালে লৈ গৈছে। তেতিয়া ময়ো ঘৰৰ পৰা কিমান দূৰ? ইমান দূৰ নহয়, গেটটোৰ ওচৰতে। তেতিয়া মই কৈছে আমাৰ ঘৰৰ মানুহ কৈছে আহিবি বুলি না, মাতিছে মোৰ কাৰণে। তেতিয়া ময়ো গৈছিলে। তেতিয়া আহিব নালাগে আপুনি বুলি কৈছে। যা বুলি কৈ মোৰ কাৰণে আকৌ এনেকৈ ঢাকা মাৰি দিছে। ঢাকা মাৰি পেলাই পিছত আৰু লৈ গৈছে। লৈ পেলাই ৰাস্তালৈ একো নকৰোঁ বুলি লৈ গৈছে। লৈ পেলাই তেতিয়া অলপ মইতো থাকি গ'ল, ঘৰ ভিতৰতো মানে বাহিৰতে আছিলে। মই তেতিয়া চাই পেলাই আছিলে, গুলিৰ আৱাজ শুনিছে। কেইটা গুলি মাৰিছে? একবাৰেই শুনিছে। আপুনি মানুহকেইজন চিনি পায় নেকি? চিনি নাপায় মানুহ, মই কোন আৰু মাতি থকা সময়তো চিনি নাপায়? আগে পিছে আহিছিলে নি আপোনাৰ ঘৰত? নহয়, খালি 2জনে আহিছে। আগতে আহে? আগতে একবাৰো দেখা নাই এইটো মানুহ। ভাষাটো কি কৈ আছে? অসমীয়া ভাষা পাতিছে, পিছত মোৰ লগতো আদি ভাষা কথা পাতিছে। ইয়াৰ আগত কোনোবাৰ পৰা কাজিয়া আছে নেকি তেনেকুৱা? নাই কোনো লগত কাজিয়া একো কিবা নাই। আপোনাৰ সন্দেহ কাক পায়? নাই। কিবা এটা সন্দেহ আছে নেকি? আপোনাৰ আছে নেকি? ক'তো যোৱা নাই, ঘৰতে আছিলে। আপোনাৰ মানুহজনে কি কৰিছিলে? এনে কি ব্যৱসায় বা কেনেকৈ আপোনালোকৰ পৰিয়ালটো পোহপাল দিছিলে? কি কাম কৰিছিলে? বালু কাম কৰে, আৰু ঘৰত খেতিও কৰে, আৰু পূজাও কৰে। একো নকৰে। বালু কি কৰে? চাপ্লাই দিয়ে নে কি? চাপ্লাই। নিজৰ গাড়ী আছে নে কি? নিজৰ গাড়ী আছে নে? এনেকৈ ভাড়া লগত দিয়ে। এতিয়া আপুনি কি বিচাৰে? আপুনি ক'ব কি বিচাৰে এইটো ঘটনাটো? এৰিব নালাগে এইটো মানুহবিলাক কাৰণে। ঘৰত আহি পেলাই এনেকুৱা কৰাটো মনটো বহুত দুখ লাগিছে। মোৰ ল'ৰা ছোৱালী 3জন আছে, মই কেনেকৈ পালিম এতিয়া? ঘৰত আহি পেলাই এনেকৈ মানুহ মাৰিব লাগে নেকি? একো দোষ নাই, একো কিবা নাই। এৰিব নালাগে এনেকুৱা মানুহ কাৰণে।
লাভ কৰিবি